নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভাল চাগে আৰু মোৰো ভালে আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু মই আজি পিন্ধিছোঁ একদম মুগাৰ মেখেলা। তো বিহু বুলি মুগাৰ মেখেলা মেইন ন, মেখেলা চাদৰ। আৰু আমি বিহু বুলি কি কৰিম আৰু একোতো কৰিব পৰা নাই, সেইবাবে ভাবিলোঁ ফটোশ্বুট এটাই কৰোঁ সৰু সুৰাকৈ ন। তো মোৰ লগত মামন আছে আৰু এজনী বা আছে, কিন্তু বা এজনী কৈছে কি মোক ভিডিঅ'ত নুঠাবা কাৰণ বাজনীৰ বোলে লাজ লাগে। তো বলক সকলোকে দেখাই আছোঁ আৰু ইমান ধুনীয়া জেগা ৰ'ব মই দেখাই আছোঁ। এইয়া অকল চেগুন চেগুন চেগুন, কাৰণ মই চেগুনবাৰীত থাকোঁতো, সেইকাৰণে চব চেগুনৰে গছ। আৰু চেগুন বুলি নহয়, আৰু বেলেগ গছো আছে, কিন্তু চেগুন গছ বেছি। আৰু এইখিনি আমাৰ ঘৰৰ একেবাৰে ওচৰৰে জেগা হয়, ঘৰৰ ওচৰতে ইমান ধুনীয়া জেগা আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, অলপ ফটোশ্বুট কৰোঁ। আৰু এইবোৰ আমাৰ নাচনী ঢুলীয়া। অকল চেগুনৰে পাত ইপিনে, অকল চেগুনৰ কাৰণে ইমান ডাঙৰ ডাঙৰ চেগুন গছ আছে ইয়াতে। এইখনেই চেগুনবাৰী, অৰিজিনেল চেগুনবাৰী। মই চেগুনবাৰীত থাকোঁতো, চেগুনৰ গছ নাথাকিলে কেনেকৈ হ'ব? মুখখন উঠাব নিদিওঁতে উঠালো। আৰু এইপিনে কোনোবাই বিহু শ্বুট কৰি আছে। হ'ব দে, বাহিৰ বদনাম কৰি আছা তুমি, নাজানা নাজানা। অলপ পাত চাত পেলাই থাক, চাবি পোক চোক বোলো হেৰি হ'ব। মোক দেখালে কি হ'ব? কি 100? তুমি সস্তাই ধুনীয়া বুজিলো এতিয়া। গছৰ লাউজতে ভাল লাগব। আমাৰ ফটো উঠা হোৱাই নাই আৰু এইপিনে খোৱাৰ কাৰণে কাজিয়া লাগি আছে, মানে কোনে কেইটকা মিলাব। খোৱাৰ কাৰণে ইফালে ডিছকাছ কৰি আছে, পইচা মিলাই মিলাই। এই আমাৰ মডেল কেইটা এইটো বাঢ়িব যাব। এই চাওক, আপোনালোকে চাব পাৰে পুৰা সাজি কাচি আছে ফটোশ্বুট। এয়া লগৰ আমাৰ এইটো এই চেনেলটোৰ অনাৰ। চেষ্টাৰ অসভ্য একো নাই। এইটো আমাৰ ইভানজিত। একাইছে আপোনালোকে চাব পাৰে এই জেগাত ইমান হাৱা আছে, কিন্তু বাহিৰত যাব পৰা নাই। ইমান হাৱা আছে, বাহিৰত ফুৰিব পৰা নাই।
দেখা তো ফটো চটো উঠি আছোঁ আৰু এতিয়া এটা ভিডিঅ' হ'ব গৈ আছে। ভিডিঅ'টো আপোনালোকে পিছত পাব, এই পটককৈ বাৰু নাপায়, সেইটো সকলোৱে জানে। এনে বাছ এইখিনি যি শ্বুট চলি আছে সেইখিনি মই দেখাই দিছোঁ আৰু আপোনালোকক। আৰু সেইপিনে ধুতি চুটি পিন্ধি আছে সিহঁতে। ঐ মহে খাইছে তোৰ মূৰত। আমি এতিয়া এটা ভিডিঅ'ৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম, তাতে আমি ডান্স কৰিম। আৰু সিহঁতে পূৰা মানে ভিডিঅ'ৰ কাৰণে ই আহিছে আৰু কাবাব বেহাত দিব। আৰু ধন হয় এইটো কাবাব। এইবিলাক মানে চব আমাৰ দাদা আৰু ভাইটি, মানে বেছিভাগ ভাইটি আছে ন। দাদা নাই ইয়াতে, দাদা নাই, ভাইটি আৰু লগৰ। অঁ লগৰ আৰু ভাইটি। আৰু আমাৰ চব ঘৰৰ ওচৰৰে এইকেইটা ভাইটিকেইটা। আৰু ধুতি পিন্ধা মেনটোৱে মোবাইলত ব্যস্ত। ইফালে ধুতি খুলি গৈছি। কপৌ ফুলৰ গছ এইডাল ডুপ্লিকেট। মোৰ শ্বুটিং কৰা হৈ গ'ল আৰু ইফালে মামনে একো পাৰাই নাই, তাইক বাৰে বাৰে কৈ আছে আহা আহা, কিন্তু তাই ক'ৰবাত বেলেগকেহে আহি আছে গাইজ। জমনি। য়েছ বুজি পাইছোঁ। অঁ তাই নাজানে, তাই কিন্তু নাজানে বুলি ক'লে বেয়া পায় গাইজ। মামনৰ শ্বুটিং হৈ গ'ল আৰু তাইতো বেয়াকে হোৱা বুলি ক'লে বেয়াই পায়। যি কষ্ট হয়, মানে মোৰখিনি ওখৰ পৰা দৌৰিব ইমান নোৱাৰি। ওখ নহয় তোৰ ডাউনৰ পৰা ওপৰত উঠিব লাগে। ডাউনৰ পৰা ওপৰত উঠি অহাটো ইমান সহজ নহয় ন, তো বাৰে বাৰে উঠিব লগা হৈছে। তো বেয়া বুলি ক'লে মোৰ বহুত খং উঠে। কিন্তু তাই নাজানা বুলি একচেপ্ট নকৰে গাইজ। নকৰোঁ, কাৰণ মই জানো। নাজানে মই বেছি জানো, চবতকে বেছি মই ওস্তাদ। अरे तू जा रही है মৰি মৰবি। ইছ ৰাম বান্দৰ। আমাৰ ফটো চটো উঠা হৈ গ'ল আৰু শ্বুটিঙো হৈ গ'ল। এতিয়া ঘৰত যাম আৰু ৰাতি আপোনালোকক দেখাম। ৰাতি পাৰ্টি হ'ব, খানা ন। তো ৰাতি অলপমান দেখাই দিওঁ আপোনালোকক, চাব ভিডিঅ'টো শেষলৈ। তো ব'লক আৰু নে কি? ভোকো লাগছে আজি ৰাতিপুৱাৰ পৰা একো খাই অহা নাই। তই খাইছা ন? তই খাইছা? নাই, মই খোৱা নাই। খোৱা নাই? বেয়া ভোক লাগছি। সেই ৰাতিপুৱাই মই এক কাপ খালি চাহ খাইছিলোঁ। চাহ খাইছোঁ আৰু 9টা মানুহ আজাতে। তাৰপিছত মন্দিৰত গ'লোঁ। মন্দিৰত যোৱাটোৱে পিছত দেখাম নে মন্দিৰটো ন। সেইটো মন্দিৰৰ পৰাই যিহেতু মোৰ আৰম্ভণি হৈছিল, হয়নে? মই আজি মন্দিৰত যোৱা নহয়। মই মন্দিৰত গৈছোঁ, আহিছোঁ, তাৰপিছত ইয়াতে আহিছোঁ ডাইৰেক্ট। তো এতিয়া 5টা বাজিব নেকি? চাচোন কেইটা বাজে? 4:30 বাজিবই আৰু। তো বহুত ভোক লাগিছে। মই মামাহঁতৰ ঘৰতে যাব আছে এবাৰ, মাতি আছে। ব'ল তই মই মামাহঁতৰ ঘৰৰ পৰা আহিম। এই মোৰ আৰু ফ্ৰেণ্ডছ, এতিয়া ৰাতি হৈ গ'ল আৰু আমি খানা খাম বুলি যে কৈছিলোঁ, এতিয়া খানা খাই আছোঁ এটা কেমেৰামেনৰ ঘৰত। দেখাই আছোঁ। जोर से बोलो तारा ना फोकस करे मोरो को बाकी सब ब्लर। ইয়াত আমাৰ খানা হ'ব এতিয়া। বিহু বুলি নেকি? বিহু বুলি তাৰমানে বহুত দিন আহি নাই, স্কুল বন্ধ এতিয়া ল'ৰা ছোৱালী সেইকাৰণে আহিব আৰু ফুৰিব কাৰণে।
तिरछी नजरिया मोरे देखा ना আৰে মৃগেনৰ দ্বাৰা ল'ৰা যোনে পাব কোন পাগলাৰ লগত মই ক'ব কি জুৱাই পালো মাংস খান নাকি ধুনীয়া সিহঁতে আন্ধাৰ দি আছে খোৱাৰ কাৰণে হাহাকাৰ চলি আছে চশমা পিন্ধিটো কিউট লাগে দে কিউট লগা বুলি ক'লে তাই চশমাটো পিন্ধি ইমান যে গ্লাছ এটা কমফৰ্টেবল লাগি আছে মোৰ কাৰণে লাগব আছে খাই দিও দক গাইছ আমাৰ ভাত তাত খোৱা হৈ গ'ল আৰু এতিয়া ঘৰত যাব ওলাইছো আৰু এইপিনে আন্ধাৰ এইপিনে তৃষ্ণা আমি ফ্লেছ জ্বলাই জ্বলাই মানে ভিডিঅ' কৰি আছো মানে ৰাস্তাটো পুৰা আন্ধাৰ আৰু এইফালে আমাৰ ভাইটি